So hello guys, welcome back to my YouTube channel Bonojit Sharma. আশা কৰোঁ সকলোৱে ভালে আছে। আৰু গাইজ বহুত দিনৰ মূৰত ভিডিঅ'টো আহিছে, বহুত দিনৰ মূৰত মই লাষ্ট ভিডিঅ' হয়তো লোকমন্থনটোৱে দিছিলোঁ, তাৰে পিছত ভিডিঅ' অহা আৰু আজি গমে পাইছে চাগে থাম্বনেল চাই অজয় ভাই বাইকখন মডিফাই হৈ গৈছে 4 বছৰৰ মূৰত। চ' বাইকখন ৰিভিল কৰি আছোঁ কেনেকুৱা হৈ আছে গোটেইখিনি। চ' কালি ৰাতি মডিফিকেশ্যন কৰাৰ পিছত বা গোটেইখিনি বস্তু লগোৱাৰ পিছত গাড়ীখন দেখাব পৰা নাই, মানে ৰাতি হৈ গ'ল না, এইটো কাৰণে দেখুওৱা নাই। চ' আজি মৰ্ণিং ওলাই আহিছোঁ কাৰণে এতিয়া বাইকখন দেখাই আছোঁ। বাইকখন চাই থাকক গোটেইখিনি কিমান কি বাজেট গ'ল, কিমান টকা লৈছে, গোটেইখিনি বস্তুত লগোৱা চাৰ্জ কিমান কি হৈছে, কি লগাইছোঁ বাইকত, কেনেকুৱা লুকছ আহিছে, গোটেইখিনি চাবৰ কাৰণে গোটেই ভিডিঅ'টো চাই থাকক। ভাইক লগ কৰোঁ, অজয় ভাই ক'ব কি লগাইছে। অজয় ভাই গাড়ীখন কিন্তু কিছু বনাইছা দেই, বনাইছো ন পুৰা আল্টিমেট হৈছে। গাড়ীখনৰ যেনেকুৱা লুকছ পইচা হয় নাকি? একদম পইচাটো লাগিব, পইচা নহয় কিবা হ'ব নেকি? একো নহয়, উপায় নাই, পইচাই মেইন। পইচা মেইন পইচা মেইন। কি লগাইছে এবাৰ কৈ দিয়াচোন। ফাৰ্ষ্টৰ পৰা আহোঁ। ফাৰ্ষ্টৰ পৰা আমি লগাইছোঁ বেটমেনৰ উইংলেট। অকল 220 কাৰণে এইখন ইউনিভাৰ্চেল নহয়, 220 কাৰণে আছে, ডাইৰেক্ট ফিটিং হৈ যায়। এইখনৰ দাম মাত্ৰ 200 টকা, মাত্ৰ 200 টকা। ঠিক আছে। তাৰপিছত আমি ওপৰত আহিলোঁ বাবুল ভাইজাৰ। এখন তোমাৰো আছে, মোৰো আছে এনেকুৱা। এইখনৰ দাম 300 টকা, 3-2 500 টকা। আহি গ'ল ইউনিভাৰ্চেল ইণ্ডিকেটৰ মিৰৰ। এইখন কিন্তু মোৰ একদম, এইখন যেতিয়া চিগনেল জ্বলিব ন, এই লাইটটোৱে জ্বলে। আৰু ইপিনে আহা, এই ভিতৰৰ গ্লাছত ইয়াতো লাইট জ্বলে, ইয়াতে ইনভিজিবল লাইট আছে। এইটো চিগনেল যেতিয়া দিম ন ইণ্ডিকেটৰ, তেতিয়া ইপিনে জ্বলিব। এইটো ইউনিভাৰ্চেল হয়, কিন্তু এইটো ফিটিং আৰু চব বহুত ধুনীয়াকৈ হয়। কিন্তু ইয়াতে আমাৰ যোগাৰ 220 এইটো যিটো মেইন লাগি আহে আগৰ পৰা, এইটো খুলিব নালাগে, ইয়াতে ধুনীয়াকৈ এইটো ফিটিং হৈ যায়। আৰু এইখনৰ প্ৰাইচ হ'ল 850 টকা। 850 মাত্ৰ 2, 3, 500 আৰু এইপিনে 850 কিমান হিচাপ কৰি ল'ব। এইটো পিছত হ'ব আৰু কেলকুলেটৰ ওলাই ল'ব। ইণ্ডিকেটৰ লগাইছোঁ। ইণ্ডিকেটৰটো কিন্তু মোক ভাল লাগিছে দেই। ইণ্ডিকেটৰটো যোৰা 300 কৰি। মানে এবাৰ জ্বলাই দেখাবা নেকি? জ্বলাই দি আছোঁ একদম। এইটো জ্বলি আছে। আৰু ব্ৰেক মাৰিলেও আছে, এইটো ব্লু। ব্ৰেক মাৰিলে ব্লু, যেতিয়া বাইকৰ লগত মিলাই লৈছা মানে? একদম মিলাই লৈছোঁ। এইটো এতিয়া ভালকৈ দেখা নাপায়, ৰাতিৰ ক্লিপ এটা আছে, সেইটো মই লগাই দিম, ৰাতিৰ ক্লিপটো মই লগাই দিম। বাকী আৰু কি লগালা? পিছপিনে আহিব লাগিব। এইবাৰ পিছফালে মাজত একো চেঞ্জ হোৱা নাই দেই, কিন্তু কিছুমান বস্তু লগাইছে যোনবিলাক আৰু এইটো চাৰ্ভিচিঙত হৈ যায়। চেঞ্জ কৰিছোঁ, ৰেচাৰটো বহুত দিন হ'ল চেঞ্জ কৰা নাছিলোঁ, সেইটো বেয়া হৈছে, ৰেচাৰ ছেটটো লগাই দিলোঁ। ঠিক আছে। তাৰপিছত ইয়াতে আহা লগাইছোঁ ইণ্ডিকেটৰ। এইটো যোৰা 300 টকা। তাৰপিছত মই এটা ডাঙৰ বাঁহ এটা খালোঁ। এইটো যে তেল দি থাকে ন ফিট কৰিবৰ কাৰণে, মই কিনিলোঁ ইউনিভাৰ্চেল 800 টকা চাই দেই, পাহৰি গ'লোঁ। 800 টকা। এইটো ক্লেইম এটা থাকে, ফিটিং হয়। কিন্তু তোৰতো এইটো ফিটিং নহ'লে, মোৰতো বস্তুটো এনে গ'ল। তুমি এইটো ফিটিং কৰিব পাৰিলা হয় যদি গুটকা লগালা হয়। গুটকা লগালে ফিটিং হ'লে হয়, কিন্তু নকৰিলোঁ আৰু এইটো ইমান হেৰি কৰা নাই। অ'কে। তো ইয়াতে হৰ্ডনৰ ক্লেইম লৈ কিনে আলি ভাই বঢ়িয়া যোগাৰ বনাই দিছে। ইমান ধুনীয়া ফিটিং ন, নিহিলে বট কৰি, হিলা নাই কিন্তু। ঠিক আছে। তো এইখিনি হ'ল তাৰে বস্তু। আৰু যদি মোৰ কাৰোবাক যদি আউৰান 5ত লগাবৰ কাৰণে বা RS লগাব তেল যদি লাগে, তো তেল যদি মূলত এটা এক্সট্ৰাকৈ আছে। এইটো কমেণ্ট বক্সত ক'লে হ'ব বা ক'লে হৈ যাব, ডাইৰেক্ট ইনষ্টাগ্ৰামৰ ID দিয়া থাকিব, মেছেজ ডাইৰেক্ট DMও কৰিব পাৰে। তো এইখিনি হ'ল মেইন পইচাখিনি। এইখিনি বস্তু কিনিছিলোঁ মই, কিন্তু কিনিলে নহ'ব নহয়, ফিটিংটো আছে। সেইদিনাখন 11টা বজাৰ পৰা দিনৰ ৰাতি 8টা বাজি গৈছে, নন ষ্টপ কৰিছোঁ। 2500 টকা মেকানিকক দিব লগা হৈছে। 2500 টকা। তো বস্তু মই কিনিছোঁ, বস্তু কিনিলোঁ চব মিলি 4000 টকা গৈছে। আৰু মেকানিক দিছোঁ 2500 টকা। 4, 2, 6, 6500 টকা। আৰু মোৰ খোৱা বোৱা আছে, মানে 7000 টকা এটা গাড়ীখনৰ নামত গৈছে।
আৰু এই ৭৭ যোৱাৰ বিনিময়ত এনেকুৱা লুক আহিছে আপোনালোকে চাওক না চ' মই দি দিম মই চিনেমেটিক শ্বট কেইটামান দেখাই দিম আপোনালোকে চাই লওক চিনেমেটিক শ্বট কেইটা বাইকখনৰ আগৰ পৰা লুকছটো চাওক ন কিবা এটা ডাঙৰ ডাঙৰ লগা হৈছে মোৰ বাইকখন চাওক কেনেকুৱা সৰু সৰু মানে কি এটা বেলেগ এটা লুকছ আহি আছে আৰু এইখন বাইক চাওক কিবা এটা বেলেগ এটা লুকছ আহি আছে দেখাই পালে অজয় ভাই বাইকখনত কি মডিফিকেশ্যন কৰিল পিছফালে আছে বাইকখন নাই বৰ্তমান চ' এইখিনিয়ে আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব এইখিনি কয় টাটা বাই বাই আৰু গাইজ বহুত দিনৰ মূৰত ভিডিঅ'টো আহিছে বহুত দিনৰ মূৰত মই লাষ্ট ভিডিঅ' হয়তো লোকমন্থনটোৱে দিছিলোঁ তাৰে পিছত ভিডিঅ' অহা নাই মানে কি এনেকুৱা মই অলপমান কামত বিজি হৈ গ'লোঁ দেখাই গৈছে চাগে অকণমান কামত বিজি হৈ গ'লোঁ সেই কামৰ মাজতো যে ওলাই কিনে ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকৰ ছাপৰ্টৰ বহুত দৰকাৰ মানে আমি নেক্সট মান্থ জানুৱাৰী মাহত বিহুৰ টাইমত কিবা এটা প্লেনিং কৰি আছোঁ অজয় ভাই আৰু মোক মানে বেলেগ তাতে কোনো এতিয়ালৈকে কোৱা নাই খবৰ দিয়া নাই তথাপিতো অজয় ভাই আৰু মই মানে ফিক্স হৈ আছে আমি ক'ৰবাত ওলাই যোৱা ক'ত যাম সেইটো ক'ম বাৰু কিন্তু এতিয়া মানে ফিক্স হোৱা নাই গোটেইখিনি তো আমি প্লেনিংটোহে বনাই আছোঁ সেই প্লেনিংটো এতিয়া মানে কি হয় চাওঁ আপোনালোকে ছাপোৰ্ট কৰক আমাক দুজনকে অজয় ভাই আৰু মোক গোটেইকেইটাকে ছাপোৰ্ট কৰক আৰু লগতে কি ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব